2 কেজি মাছটো যথেষ্টখিনি মাছ ওলাইছে মাছ ফ্ৰাই হৈ গ'ল আৰু মই মনটো আপোনালোকৰ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আজি আমি আকৌ সকলোৱে একেলগে এসাঁজ মানে খাইছোঁ এইটো কাৰণে যে আজি মানে ভাদ মাহ চলি আছে এই ভাদ মাহত বোলে ওলকচু খাব লাগে সেইটো কাৰণে আমি সকলোৱে মিলি জুলি ওলকচু মানে এসাঁজ খাম আৰু ওলকচুৱেদি লগতে আহিব বেছি নহয় 2-3জন মান আলহী থাকিব ওলকচু আৰু লগত এইটো মাছ লৈ আহিছে তাকে খাম আৰু ভাদ মাহত ওলকচু খাব লাগে আপোনালোকেও খাব আমি খাম বাকি চাই থাকক ভিডিঅ'টো শেষলৈ 2 কেজি গাছ খাপ বজাৰ পৰা লৈ আহিলে ৰাতিপুৱাই আমাৰ গাঁৱত মাছ পোৱা টান আৰু এতিয়া অহা নাছিল বেপাৰী আজি ওচৰৰ বজাৰ পৰা লৈ চালনি হৈছে এক চালনি মাছটো ঘৰতে কাটিবৰ কাৰণে লৈ আহিছে একেবাৰে কাটি লৈ আহিব পাৰিলে হয় জানিতে তোমাৰ এই বাতৰি বিদায় ভাগৰুৱা হৃদয়ৰ দুখ পাহৰা হৃদয় জুৰুৱা তোমাৰ এই দুনয়নে 2 কেজি মাছটো যথেষ্টখিনি মাছ ওলাইছে চাই থাকক আপোনালোকে মাছ বাছা হৈ গ'ল ফ্ৰাই হৈ গ'ল ন মাছ ফ্ৰাই হৈ গ'ল 3 পিচ বাকী আছে 2 পিচ কৰি থকা হৈ গ'ল 3 পিচ বাকী আছে মাছ ভেদাইলতা মানে কচুত দিব আৰু ভেদাইলতা গুড়া হ'ল এতিয়া এয়া নহৰু পিঁয়াজ এয়া ওলকচু বইল হৈ গ'ল ওলকচু ব্ৰইলাৰ মাংস হাঁহ মাংস নহয় আৰু ব্ৰইলাৰ মাংস বনোৱা হৈ গ'ল কচু ওলকচু বনোৱা হ'ব মাছ ফ্ৰাই অলৰেডি হৈ গ'ল আমাৰ ইয়াত বৈ মাছ ফ্ৰাই খোৱাত লাগি আছে আৰু বাকী ৰাইজখিনি অহা নাই ভাই খানা খাবা আজি তিতি খালা তিতি খাই আছানে ল'ৰাটো তিতি খাইছে ন কক খাবানে নোখোৱা ওলকচু ফেনেকি লোৱা হৈ গ'ল হৈ গৈছে কচু তৰকাৰী এয়া কচু আৰু ওলকচু আৰু মাছ ওলকচুৱে মাছে আমাৰ আঞ্জা মাছৰ পেটু ভাজি হৈ গৈছে ভাত তৰকাৰী আঞ্জা সকলো হৈ গৈছে মানে আমি খাম সময় পিছত হৈ গ'ল আৰু মিঠা মিঠা কথাৰে মন উপচাই চুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনা মিঠা মিঠা কথাৰে মন উপচাই চুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনা ফাগুনৰ ৰুতনুৱা